মাজুলী অসমৰ ব্ৰহ্মপুত্ৰ নদীৰ মাজত থকা এটা বৃহৎ নদীদ্বীপ আৰু অসমৰ এখন নৱগঠিত জিলা, যিখন ঠাই ভাৰত তথা বিশ্বৰ পৰ্যটকৰ প্ৰাণস্বৰূপ। আৰু আজি আমি কথা পাতিবলৈ গৈ আছোঁ সেই মাজুলীৰ বিষয়ে আমাৰ এই ভিডিঅ'টোত। তো বলক বন্ধুসকল, অলপ সময় নষ্ট নকৰি আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। জানৈ জানানে ফাগুন আহিব আকৌ, জানৈ জানানে। মাজুলী শব্দটোৰ অৰ্থ হৈছে শস্যে মৎস্যে ভৰপূৰ হৈ থকা মা লক্ষ্মীৰ জুলুঙা। ইয়াৰে মা শব্দটোৱে মা লক্ষ্মীক বুজাইছে আৰু জুলি শব্দটোৱে জুলুঙা বা ভঁৰালক বুজাইছে। জিলাখন লখিমপুৰ লোকসভা সমষ্টিৰ অন্তৰ্গত। জিলাখনত থকা একমাত্ৰ বিধানসভা সমষ্টিটো হৈছে মাজুলী বিধানসভা সমষ্টি। জিলাখনৰ মুঠ জনসংখ্যা 1,40,000 জন। জিলাখনৰ মাটিকালি 1250 বৰ্গ কিলোমিটাৰ। অৱশ্যে সময়ে সময়ে ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াৰ ফলত জিলাখনৰ মাটিকালি যথেষ্ট হ্ৰাস পোৱা দেখিবলৈ পোৱা গৈছে। উল্লেখযোগ্য যে ডক্টৰ J.P. ৱেডে অষ্টাদশ শতিকাতে মাজুলীৰ দিশ 160 আৰু প্ৰস্থ 60 ব্ৰিটিছ মাইল বুলি উল্লেখ কৰি গৈছে। গাজেটাৰ অফ বেংগল এণ্ড নৰ্থ ইষ্ট ইণ্ডিয়াৰ তথ্যমতে 1901 খ্ৰীষ্টাব্দত মাজুলীৰ আয়তন আছিল 485 বৰ্গ মাইল। জিলাখনৰ পূবে শিৱসাগৰ জিলা, পশ্চিমে গোলাঘাট আৰু শোণিতপুৰ জিলা, উত্তৰে লখিমপুৰ আৰু ধেমাজি জিলা, দক্ষিণে যোৰহাট জিলা অৱস্থিত। বন্ধুসকলৰ জ্ঞাতাৰ্থে জনাই দিওঁ যে জিলাখন পোনপ্ৰথমে যোৰহাট জিলাৰ এটা মহকুমা হিচাপে আছিল। 2016 চনৰ 17 জুন তাৰিখে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মাজুলীক এখন জিলা হিচাপে ঘোষণা কৰে। তাৰ লগে লগে মাজুলী ভাৰতৰ প্ৰথমখন নদীদ্বীপ জিলা হৈ পৰে। দক্ষিণে ব্ৰহ্মপুত্ৰ নদী আৰু উত্তৰে ব্ৰহ্মপুত্ৰৰ সুঁতি খেৰকুটীয়াৰ লগত সোৱণশিৰি নদীত লগ হৈ মাজুলী জিলা গঠন হৈছে। মাজুলীৰ জনগাঁথনি মিশ্ৰিত। ইয়াত বিভিন্ন জাতি জনজাতিৰ লোক বাস কৰে যদিও মিচিং জনগোষ্ঠীৰ গৰিষ্ঠতা বেছি। তাৰোপৰি অনুসূচিত জাতি, সোণোৱাল কছাৰী আৰু দেউৰী সম্প্ৰদায়ৰ লগতে কিছু সংখ্যক বঙালী আৰু নেপালী সম্প্ৰদায়ৰ লোক ইয়াত বাস কৰে। যাতায়াতৰ ক্ষেত্ৰতো জিলাখনে অন্য জিলাৰ সৈতে সংযুক্ত হৈ আছে। মাজুলীলৈ যোৰহাটৰ পৰা আৰু লখিমপুৰৰ পৰা যাব পৰা যায়। যোৰহাটৰ পৰা যাবৰ বাবে নগৰখনৰ উপকণ্ঠ নিমাতীঘাটৰ পৰা ফেৰীৰে মহাবাহু ব্ৰহ্মপুত্ৰৰ বুকুৱেদি এক আমোদজনক যাত্ৰা কৰিব লগা হয়। নিমাতীঘাটৰ পৰা মাজুলীৰ কমলাবাৰী, দক্ষিণপাট, চুবৈমাৰী, অফলামুখ, শালমৰা, ফুলনি আদি ঘাটলৈ যাব পৰা যায়। যাত্ৰীৰ উপৰিও লঘু যান বাহন পাৰাপাৰ কৰাৰ ব্যৱস্থাও ফেৰীসমূহত উপলব্ধ। আনহাতে লখিমপুৰৰ পৰা লুইত আৰু খাবলদামৰ দুবাৰকৈ দুটা ঘাট পাৰ হ'ব লগা হয়। লখিমপুৰ জিলাৰ বিহপুৰীয়া হৈ মাজুলীলৈ যাব পৰা আন এটা বাট আছে। ই তুলনামূলকভাৱে সুচল। বালিচাপৰিৰ পৰা ধূনাখুটি ঘাট পাৰ হৈ লখিমপুৰ জিলালৈ নিয়মীয়াকৈ যান বাহনৰ অহা যোৱা হৈ থকা দেখিবলৈ পোৱা যায়। সংস্কৃতিৰ ক্ষেত্ৰত জিলাখন যথেষ্ট চহকী। বিভিন্ন জনগোষ্ঠীৰ মিলনে মাজুলীক পাৰিৰহণীয়া সংস্কৃতিবান ঠাই হিচাপে গঢ়ি তুলিছে। অনবৰতে সত্ৰীয়া গীতমান, খোলতাল, নাচ গান, ভাওনা সবাহৰ লগতে দূৰৰ পৰা ভাহি অহা মিচিং ডেকা গাভৰুৰ ঐনিতমৰ সুৰে মাজুলীৰ জনজীৱন মুখৰিত কৰি তুলিছে। সত্ৰীয়া সংস্কৃতি হৈছে মাজুলীৰ মূল দিশ। মাজুলীত থকা পৰ্যটনস্থলীসমূহৰ কথা ক'লেই পোনপ্ৰথমতে সত্ৰসমূহৰ কথাই মনলৈ আহে। পঞ্চদশ শতিকাতে মহাপুৰুষ শংকৰদেৱে মাজুলীত ধোৱাহাট বেলগুৰিত প্ৰথমে সত্ৰ প্ৰতিষ্ঠা কৰি অসমীয়া সংস্কৃতি তথা ভক্তি ধৰ্মক সুকীয়া যাত্ৰা প্ৰদান কৰিছিল। মাজুলীৰ সত্ৰসমূহৰ ভিতৰত 4 সত্ৰৰ ভূমিকাক বিশেষকৈ স্বীকৃতি দিয়া হৈছে। 4 সত্ৰ, আউনীআটী সত্ৰ, কমলাবাৰী সত্ৰ, গড়মূৰ সত্ৰ আৰু দক্ষিণপাট সত্ৰই অসমীয়া সমাজত উচ্চ স্থান দখল কৰিবলৈ সক্ষম হৈছে। বন্ধুসকল, মাজুলীত থকা বিভিন্ন সৰু বৰ সত্ৰৰ বিষয়ে আলোচনা কৰিম আমাৰ এই ভিডিঅ'টোতে। কিন্তু এতিয়ালৈকে যদি আপোনালোকে আমাৰ ভিডিঅ'টো লাইক কৰা নাই তেন্তে এটা লাইক কৰি দিব। আৰু বন্ধুসকল, ডেছক্ৰিপশ্যনত থকা লিংকটো ক্লিক কৰি আমাৰ অফিচিয়েল ভইচ অফ লখিমপুৰ ফেচবুক পেজটো ফ'ল' কৰি ল'ব। ধন্যবাদ।
মাজুলীত থকা অন্যান্য সৰু বৰ সত্ৰসমূহ হৈছে আহৰগুৰি সত্ৰ, আউনীআটী সত্ৰ, আদি এলেঙি সত্ৰ, আধাৰ সত্ৰ, উত্তৰ কমলাবাৰী সত্ৰ, উলুতলীয়া সত্ৰ, ঔৱা সত্ৰ, কৰতিপাত সত্ৰ, কলাকটা সত্ৰ, কাকৰিভেটা সত্ৰ, কাঠনিপাৰ সত্ৰ, কাঠবাপু সত্ৰ, কৌপতীয়া সত্ৰ, খেৰকুটীয়া সত্ৰ, গজলা সত্ৰ, গড়মূৰ সত্ৰ, চকলা সত্ৰ, চামগুৰি সত্ৰ, চুপহা সত্ৰ, টকৌবাৰী সত্ৰ, দৌকাচাপৰি সত্ৰ, দক্ষিণপাট সত্ৰ, দিখৌমুখীয়া সত্ৰ, দিচিগৰীয়া সত্ৰ, দিহিং সত্ৰ, দীঘলী সত্ৰ, নকুখাই সত্ৰ, নতুন কমলাবাৰী সত্ৰ, নৰসিংহ সত্ৰ, নিকামল সত্ৰ, নাচনীপাৰ সত্ৰ, নেপালী সত্ৰ, পুনীয়া সত্ৰ, পোহাৰদিয়া সত্ৰ, বগিয়াই এলেঙি সত্ৰ, বটাৰগুঞা সত্ৰ, বৰ এলেঙি সত্ৰ, বৰচুক সৰু এলেঙি সত্ৰ, বাঁহজেঙনি সত্ৰ, বাঘৰবৈয়া সত্ৰ, বালিচাপৰি এলেঙি সত্ৰ, বিহীমপুৰ সত্ৰ, বেঙেনাআটী সত্ৰ, বেলগুৰি সত্ৰ, বেলসিদ্ধিয়া সত্ৰ, ভাগৱতী সত্ৰ, ভোগপুৰ সত্ৰ, মতিয়াবাৰী সত্ৰ, মদাৰগুৰি সত্ৰ, মৰুৱাল সত্ৰ, সাকুপাৰা আৰু কমলাবাৰী, গড়মূৰকে আদি কৰি বিভিন্ন ধৰণৰ সত্ৰ মাজুলীত পোৱা যায়। শিক্ষাৰ ক্ষেত্ৰতো জিলাখন যথেষ্ট আগবঢ়া। জিলাখনত বহুতো সৰু বৰ শিক্ষা প্ৰতিষ্ঠান পোৱা যায়। লগতে জিলাখনৰ পৰা উচ্চ শিক্ষিত হৈ বহুতো যুৱক যুৱতীয়ে সমগ্ৰ বিশ্বতে নিজৰ নাম উজ্বলাবলৈ সক্ষম হৈছে। বন্ধুসকল, এনে এখন সুন্দৰ প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰা জিলা আমাৰ অতি মৰমৰ অসমতেই অৱস্থিত। সেইবাবে আমি বহুতো গৌৰৱ অনুভৱ কৰোঁ। যদি ভিডিঅ'টো চাই অলপ হ'লেও ভাল পালে তেন্তে লাইক কৰিব, কমেণ্ট কৰি আপুনি কোনখন জিলাৰ পৰা চাই আছে নিশ্চয় জনাব। আৰু যদি আপুনিও নিজকে অসমীয়া হিচাপে গৌৰৱ কৰে তেন্তে ভিডিঅ'টো আপোনাৰ ফ্ৰেণ্ডৰ মাজলৈ শ্বেয়াৰ কৰি দিব। আৰু যদি আমাৰ চেনেলটোত প্ৰথম আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল অপশ্যনটোত ক্লিক কৰিব, যাতে আমি দিয়া ভিডিঅ'সমূহৰ নিয়মীয়া নটিফিকেশ্যন আপোনালোকে পায় সকলোতকৈ আগত। পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে আকৌ আপোনালোকক লগ পাম। আজিলৈ আহিছোঁ, ধন্যবাদ। জয় আই অসম, জয় হিন্দ।